মইনাহঁত, এতিয়া আমি শুনো আহা সিংহ আৰু বাঘৰ কাহিনী। এদিন সূৰ্যৰ প্ৰখৰ ৰ'দত গোটেই অৰণ্য শুকাই যাবলৈ ধৰিছিলে। অৰণ্যত থকা গছ-গছনিবিলাক লঠঙা হৈ পৰিছিলে। গছ-গছনিবিলাক দেই পৰি যাবলৈ ধৰিছিলে আৰু তাত থকা জীৱ-জন্তুবিলাকে এটুপি পানীৰ বাবে হাহাকাৰ কৰি চিঞৰি ঘূৰি ফুৰিছিলে। জীৱ-জন্তুবিলাকে মাথো এটুপি পানীৰ বাবে হাহাকাৰ কৰি ফুৰিছিলে। পানী খাবলৈ নাপায় কোনো কোনো জীৱ-জন্তু মৃত্যু হোৱাও দেখা গৈছিলে। অৰণ্যৰ মাজত থকা জুৰিখনত শুকাই যোৱা পানী দেখি জীৱ-জন্তুবিলাকে ইনাই বিনাই কান্দিবলৈ ধৰিছিলে এটুপি পানী খাবৰ বাবে। এইদৰে ঘূৰি ফুৰা জীৱ-জন্তুবিলাকৰ মাজত সিংহয়ো এদিন পানী বিচাৰি ঘূৰি ফুৰিছিলে আৰু বাঘেও পানী বিচাৰি গোটেইখনতে চলাত কৰি ফুৰিছিলে। আৰু বাঘ সিংহ দুয়ো একেটা জুৰিৰ পাৰতে উপস্থিত হ'লগৈ। আৰু তেতিয়া বাঘে ক'লে, জুৰিটো মই আগত দেখিছোঁ আৰু মই পানী আগতে খাম। আৰু তাৰ পিছত সিংহই ক'লে, মই বনৰ ৰজা সিংহ, মই আগতে পানী খাম। আৰু এই কথাৰ পিছতে বাঘ সিংহৰ মাজত কাজিয়া আৰম্ভ হ'ল। আৰু কাজিয়া কৰি থাকোঁতে দুয়োৱে ওপৰলৈ লক্ষ্য কৰি দেখিলে যে এটা শগুন উৰি অহা। শগুনটো উৰি গৈ গছৰ ডালত পৰিলগৈ আৰু সি বাঘ সিংহৰ এনে কাজিয়া দেখি মনতে বহুত ৰং পাইছিলে। কাৰণ সি ভাবিছিলে যে দুয়োৰে মাজত কাজিয়া হ'লে দুয়ো মৰিবই আৰু মৰিলে তাৰ মঙহ খাই সি ৰং মনেৰে যাব পাৰিব। কিন্তু শগুনৰ সেই আশা পূৰণ নহ'ল। শগুনৰ এনে কথা বুজি পাই সিংহই বাঘক ক'লে, দেখিলা আমি কিমান মূৰ্খ। আমি এনেকৈ দন লাগি ইটোৱে সিটোক মাৰি পেলাম আৰু আমাৰ মৰাশকেইটা খাবলৈ শগুনে বাট চাই আছে আৰু সি আমাৰ মৰাশকেইটা খাই উৰি গুচি যাব। গতিকে তুমি পানী আগতে খাই লোৱা। বাঘটোৱে ৰং মনেৰে পানী খালে আৰু তাৰপিছত সিংহই খালে। পানী খাই দুয়ো দিশে গুচি গ'ল আৰু শগুনেও লাজ পাই উৰি গুচি গ'ল।